মৰিগাঁও শ্বহীদ কুশল কোঁৱৰ জাতীয় বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ। মৰিগাঁও নগৰত অৱস্থিত শ্বহীদ কুশল কোঁৱৰ জাতীয় বিদ্যালয়ৰ অভিনৱ পদক্ষেপ। ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা, শৈক্ষিক, সামাজিক, ক্ৰীড়া ক্ষেত্ৰত শিক্ষা দিয়াৰ উপৰি দিয়া হৈছে ৰাজনীতিৰ জ্ঞান। আজিৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমি কেনেদৰে ভোটদান গ্ৰহণ কৰিব পাৰি এই লক্ষ্য অটুট ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। আনন্দ উখল-মাখল পৰিৱেশৰ মাজেৰে সাংস্কৃতিক সম্পাদক, ক্ৰীড়া সম্পাদক, সমাজ সেৱক, সম্পাদকৰ লগতে সকলোবোৰ বিভাগতে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ছাত্ৰ-ছাত্ৰীসকলে। মৰিগাঁৱৰ পৰা ধীৰেণ মেধিৰ ৰিপৰ্ট, PB নিউজ। এই শ্বহীদ কুশল জাতীয় বিদ্যালয় 11 বছৰ ধৰি দিছে। যোৱা আমি 4 বছৰ ধৰি আমি শ্বহীদ কুশল জাতীয় বিদ্যালয় প্ৰতি বছৰৰ কাৰণে এখন ছাত্ৰ সংসদ আমি ইয়াতে নিৰ্বাচনৰ জৰিয়তে আমি ইয়াত সদস্য নিৰ্বাচন কৰিছোঁ। আৰু ইয়াৰ মূল কাৰণটো হৈছে কি, বৰ্তমান সময়ত যিহেতু আমি ভাৰতৰ বাসিন্দা আৰু ভাৰতৰ মূল কথাটো হৈছে গণতন্ত্ৰ। গতিকে ছাত্ৰ ছাত্ৰীয়ে সৰু কালৰ পৰা যাতে এই গণতন্ত্ৰৰ উচিত উদ্দেশ্য কি, লক্ষ্য কি যাতে বুজি পায়, তেওঁলোকৰ ভোটটো কিমান গুৰুত্বপূৰ্ণ সেইটো বুজি পায়, আৰু এজন ভাল সদস্য নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা ভৱিষ্যতে কি হ'ব পাৰে, এই ক্ষেত্ৰত যাতে তেওঁলোকে আজিৰ পৰা এতিয়াৰ পৰা এই বিদ্যালয়ৰ পৰা যাতে শিকি যাওক, এই উদ্দেশ্য আগত ৰাখি আমি এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আৰু আমি সকলো শিক্ষক শিক্ষয়িত্ৰী লগ হৈ আমি পন্থা হাতত লৈছোঁ। আৰু আজি 3 বছৰ ধৰি এই কাৰ্যসূচীটো চলি আহিছে, আৰু এই বছৰো 26 আৰু 27 বৰ্ষত আজি আমাৰ ভোট গ্ৰহণ চলি আছে। আশা ৰাখিছোঁ ইয়াৰ দ্বাৰা আমাৰ বিদ্যালয়খনৰ ছাত্ৰ সংসদখনে বিদ্যালয়খনৰ শৈক্ষিক দিশত আৰু প্ৰতিটো দিশত আগবঢ়াই লৈ নিয়াত সহায় কৰিব।